আজি কেঁচা আম খাই এনেদৰে লুফ লগাম দেই আপোনালোকক চাই থাককচোন ভিডিঅ'টো শেষলৈকে খাই চাওঁ দেই কেনেকুৱা ধুনীয়া কি যে মজা লাগিছে নহয় বাবা নেকি মই আম খাই ভিডিঅ' কৰি আছিলো আচলতে খাই দিবা তুমি ইয়াতে তোমালে মই থৈছোৱে কিন্তু হ'ব নহয় না অকণমান এইকণ খোৱা না অকণমান তোমাক মই নিমখটো পিছত লগাই সানি দিম এটা জাষ্ট অকণমান আছে কৰি আছিলো খোৱাচোন আকৌ খাই দিয়া এইখিনি নাহা তোমাক কেমেৰাটো লৈ নাই কেনেকুৱা আছে কবা কেনেকুৱা ধুনীয়া আহিছে ন ভিডিঅ'টো চাই থকা সকলোকে স্বাগতম জনাইছোঁ এতিয়া যিহেতু আমৰ বতৰ আম নাখালে হ'ব জানো আজি ভাবিছোঁ মই আম পিহনাত পিহি পেলাই খাম এয়া দেখিছেনে খুব ধুনীয়া আম আচলতে আমখিনি আনি থোৱা মোৰ দিন হ'ল মই লাহেকৈ কৈ আছোঁ ৰ'ব মইনো আম ক'ত পালোঁ আৰু এয়া হৈছে ঘৰৰ জলকীয়া যোৱা সপ্তাহত ঘৰলৈ যাওঁতে মায়ে আমখিনি দি পঠাইছিল আৰু এনেদৰে ফ্ৰিজতে আছে মানে এই সপ্তাহটো মই ইমানেই ব্যস্ত একো কৰিব নোৱাৰিলোঁ ধুনীয়া হৈ আছে দেই আমখিনি ভাবাই নাই একদম টাইট হৈ আছে টাইট যেনেকৈ আনিছিলোঁ তেনেকুৱাই হৈ আছে এয়া এইকেইটা পকা পকা নিচিনাই হৈ গ'ল থওঁতে কিমানখিনি এইটো গেলি গৈছে এইটো গেলি গ'ল এইটো বহুত দিন হ'ল যে এইটো পেলাই ইমান দিন থ'লোঁ ময়ো আমখিনি এয়া সময়ে নাপালোঁ কৰিবলৈ এইটো পকিছে এইটো পকা আম এইটো এটা বেয়া ওলাইছে এইবিলাক গছতে ফাটি যায় যে কেতিয়াবা কিছুমান আম তেনেকুৱা নিচিনা আৰু এতিয়া এইখিনি দি মই আচাৰো কৰিম এয়া আজি আমখিনিৰ ওচৰতে বহিয়ে লৈছোঁ আৰু এয়া চাওকচোন এয়া দেখিছে এতিয়াৰ কথাটো হ'ল মই এই আমখিনি 3 ভাগ কৰিম এভাগ মই আচাৰ বনাম তাৰমানে যিহেতু আজি আৰু কাইলৈ মোৰ বন্ধ আচাৰ কৰিবলৈ অকণ সুবিধা হ'ব আজি আচলতে আমখিনি কাটি পেলাই মই নিমখ পানীত ডুবাইহে থৈ দিম আজি আৰু কালিলৈ মই 2 দিন ডুবাই থ'ম তাৰ পাছতহে মই আচাৰৰ কাৰণে ৰেডি কৰিম কিন্তু এতিয়া মই ভাবিছোঁ ইমান ধুনীয়া ৰ'দ মানে গৰম খুব লাগিছে এনেকুৱা টেঙা খাবলৈ খুব মন যায় খালি এটা কথা বেয়া লাগিছে ঘৰত কোনো নাই মই অকলেহে আছোঁ এওঁ ৰাতিপুৱা ওলাই গ'ল আৰু টেঙা খাবলৈ লগ হ'লেহে আচলতে টেঙা মানে খোৱাৰ টেষ্টটো দুগুণে বাঢ়ে কিন্তু হ'লেও মোৰ লোভৰ পানী পৰি আছে আমখিনি দেখি মোৰ পিহনাত পিহি খাবলৈ মন গৈছে আৰু কেইটামান থৈ দিম মই পদিনাৰ লগত চাটনি বনাই খাবলৈ টেঙাৰ জুতি বহাব জলকীয়াহে নহয় জানো আৰু সেয়েহে ভাবিলোঁ একদম ফ্ৰেছকৈ জলকীয়া ছিঙি লৈ যাওঁ আহি পেলাই দেখিছোঁ বহুখিনি জলকীয়া পকি আছে মানে মই কৈছোঁৱে যে এই সপ্তাহটো একোৱে কৰিব নোৱাৰিলোঁ আৰু সেয়েহে মানে ৰাতিপুৱাই ওলাই যাওঁ সন্ধিয়া আহি ঘৰ সোমাওঁহি আজি যিহেতু ছেটাৰডে ঘৰতে আছোঁ আৰু সেয়েহে ভাবিছোঁ জলকীয়াখিনিও একে ছিঙিয়ে লৈ যাওঁ কিবা কিবি পাচলিও ছিঙিব লগা হৈ আছে সেইখিনিও লাহে ধীৰে ছিঙিম আৰু এতিয়া যিহেতু আমখিনি খাব লাগিব আৰু এয়া কেইটামান জলকীয়া ছিঙি ল'লোঁ চাওকচোন কিমানখিনি পকি আছে এখন কলপাতৰ কথা ভাবি থাকোঁতে চাওকচোন এয়া ভাইটিয়ে আনিলে প্ৰসাদ যে এইখনতে কলপাত পায়ে যাম এতিয়া এইখনকে যোগাৰ কৰিব লাগিব আৰু এইকেইটা দিনত আমাৰ খুব আম খোৱা হয় পদিনাৰ লগত নহ'লেও মই এনেই হ'লেও নিমখ চেনি জলকীয়া দি পেলাই হ'লেও আম খাওঁ ঘৰত ইমান কলপাত আশা নকৰোঁ কিন্তু আজি যিহেতু ভাবিছিলোঁ ভিডিঅ' এটা বনাম ইমান ভাবিছিলোঁ কলপাত এখন পোৱাহেঁতেন এয়া চাওকচোন আম ৰেডি হৈ গ'ল এতিয়া ইয়াতে দিম নিমখ মই 4টা মিডিয়াম চাইজৰ আম লৈছিলোঁ তাৰে 2টাৰ গুটিয়ে ৰাখি দিছোঁ দেখিছে আৰু এয়া এতিয়া দিছোঁ অকণমান চেনি এই টিকলা জলকীয়া অকণমান বেছি খাব নোৱাৰোঁ বহুত জ্বলে জলকীয়াটো কেঁচা এটাও আছে এনেকৈ পেলাই মোহাৰি দিব লাগিব গুটিকেইটা আহিছে এইকেইটা গুটি সৰু যে গুটিকেইটা এই জলফাই এটা সমান সৰু এনেই চুপি খাবলৈ ৰাখিছোঁ এতিয়া কি ধুনীয়াকৈ মোহাৰিম খোৱা বস্তু এবাৰ মুখলৈ যোৱা মানে আৰু তাতে আকৌ টেঙা দেই কিমান সময় লাগে শেষ হ'বলৈ সেয়েহে ভাবিলোঁ প্ৰসাদখিনি আঁতৰাই থৈ কলপাতখন ধুই লৈ এনেদৰে অকণমান সজাই ভিডিঅ' এটাকে কৰি ৰাখোঁ আৰু এয়া আম দেখিছে কেনেকৈ মেনেজ কৰিছোঁ মই কলপাতখন আৰু চাওকচোন কেনেকৈ যে মিলি গ'ল মানে মই ভাবা নাই যে মায়ে ঘৰৰ পৰা প্ৰসাদ দি পঠাব
এয়া জলকীয়াকেইটা এনেই লৈছোঁ, খাব নোৱাৰোঁ, এনেই দেখিবলৈ ভাল লাগে যে। এতিয়া বেছি দেৰি নকৰোঁ, মই যে একদম ৰ'ব পৰা নাই। এতিয়া আম খাম। এয়া অকলে অকলে ভাল নালাগে, গতিকে মই অথনি কৈছিলোঁ আপোনালোকৰ লগতে খাম। খাই চাওঁ দেই। কেনেকুৱা ধুনীয়া অ', কি যে মজা লাগিছে নহয়। এই গুটিকেইটা চাওকচোন, ইমান সৰু সৰু, এটা ডাঙৰ ডাঙৰ জলফাইৰ নিচিনাহে, সেইকাৰণে মই ৰাখি দিলোঁ খাবলৈ। খুব ধুনীয়া। প্ৰথমতে ভাবিছিলোঁ হেৰি কি কয় চেনি নিদিলেও হ'ব নেকি, মানে অলপ অলপ পকা নিচিনা। যেতিয়া আমখিনি মানে পিহি পেলাই হ'ল আৰু নিমখ দিলোঁ, জলকীয়া দিলোঁ, ভাবিলোঁ চেনি নিদিলেও হ'ব নেকি। তাৰপিছত খাই চালোঁ অকণমান টেঙা এটা আছে, এনেই খাব পাৰি, কিন্তু ধৰক এনেকৈ পেলাই খাবলৈ চেনি অকণ দিলে মই বেছি ভাল পাওঁ। আৰু আজি এটা বস্তু মিছ কৰিছোঁ, কি জানেনে, বহুতে পদিনা পাত দিয়ে, মই আকৌ নেমুৰ যে কোমল কোমল পাতটো সেইটো দিলে খুব ভাল পাওঁ। নেমু গছৰ নেমুৰ মানে কুঁহপাতটো যে ভাল লাগে, আজি নাই, এনেকৈ ভাল লাগিছে খাই। খাবলৈ মন গৈছেনে আপোনালোকৰ মোক দেখি পেলাই? মজা। এইটো জলকীয়াটো বহুত জ্বলা, জ্বলা অকণমান হ'লে খাবলৈ ভাল লাগে টেঙাত। কি যে মজা লাগিছে নহয়। মোহাৰি দিছোঁ ৰসটো, অকণমান এওঁৰ কাৰণে থৈ দিছোঁ, আহি পেলাই খাবহি আৰু। খাব দে আপোনালোকে ঘৰত, এতিয়াতো আমৰ ছিজন ন, এনেও ভিটামিন চি, আমটো খুব খাব লাগে, এনেকৈ পেলাই খাব। বাবা নেকি? মই আম খাই খাই ভিডিঅ' কৰি আছিলোঁ, আচলতে খাই দিবা তুমি ইয়াতে। তোমালৈ মই থৈছোঁৱে, কিন্তু হ'ব নহয় না, অকণমান এইকণ খোৱা না, অকণমান তোমাক মই নিমখটো পিছত লগাই মানে সানি দিম, এতিয়া জাষ্ট অকণমান আছে। অঁ কৰি আছিলোঁ, অঁ খোৱাচোন অকণমান, খাই দিয়া দিয়া এইখিনি আহা। তোমাক কেমেৰাটো লৈ নাই, কেনেকুৱা আছে কবা, কেনেকুৱা ধুনীয়া আহিছে ন? মই অকলে অকলে ইমান বেয়া লাগিছিলে নহয় খাবলৈ। মজা। কি হাঁহিছা? একদম শেষ কৰি দিলোঁ। শেষ, আজিলৈ আহিছোঁ, বাই বাই।